হাতে হাতে হাত ধৰি যাওঁ বলক আগুৱাই যাওঁ বলক আগুৱাই জোনাক 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 অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনাক খবৰ আগতীয়াকৈ ক্ষমাবাদ জনাব বিচাৰিছো কাৰণ হয়তো অজানিতে ভুল ভ্ৰান্তি হৈ যাব পাৰে ক্ষমাবাদ জনাব বিচাৰি মই আপোনাক খবৰ বিপ্লৱ মৰ্তুণ্ড 2010 চনত অসম নাট্য সন্মিলনে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰদেৱক কি বঁটা প্ৰদান কৰিছিল উত্তৰ শিল্পী সৈনিক বৈদ্যনাথ শৰ্মা বঁটা প্ৰদান কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰদেৱৰ এখনি নাম আল্লাহ ঈশ্বৰ তাৰ এটি সংলাপ ধৰ্ম থাকক মন্দিৰ মছজিদৰ ভিতৰত কোনো কাৰণতে যেন ওলাই নাহে ৰাজপথ কিংবা ৰং ক্ষেত্ৰত 1963 চনত ভ্ৰাম্যমাণ থিয়েটাৰ সবাতোকৈ দামী অভিনেতাগৰাকী মাহিলী দৰমহা কিমান আছিল উত্তৰ 1000 ভ্ৰাম্যমাণ থিয়েটাৰৰ তিনিটি কাম নাট প্ৰদৰ্শন কৰা অনেক লোকক সংস্থাপন দিয়া দৰ্শক ৰাইজক বিনোদনৰ খোৰাক যোগোৱা কোনখন চৰকাৰে দুবাৰকৈ ৰাজ্যিক ভ্ৰাম্যমাণ নাট্য বঁটা প্ৰদান কৰিছিল উত্তৰ অসম গণ পৰিষদ চৰকাৰে অসম চৰকাৰ আজিলৈ সামৰিলো সদৌ শেষক ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচ্যুত লহকৰদেৱৰ হেজাৰবাৰ প্ৰণাম জনাই আজিলৈ বিদায় মাগিলো